এইফালে আমাক কিবা এটা খাবলৈ দিলে এনেকুৱা হয় কাজিয়াও লাগিছে দেখিছেনে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ বিশেষকৈ বহুত দিনৰ মূৰত এটা ব্লগ দিছোঁ কাৰণ মই ইমান ব্লগ নকৰোঁ মানে কি হয় ইমান বনাবলৈও কিবা এটা কাৰণ লাগিব গতিকে বনোৱা নাই আজি বহুত দিনৰ মূৰত মানে আকৌ এটা নতুন জেগালৈ যাম আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আশা কৰোঁ আপোনালোকে চাই থাকিব লাহে লাহে গম পাই থাকিব আমি ক'ত যাম কি কৰিম ভিডিঅ'টি নিশ্চয় ভালেই লাগিব বেয়া নালাগে মই কৈ দিছোঁ আপোনালোকক চ' প্লেন নাছিলে মানে মই জেঠাই ঘৰলৈ আহিলোঁ মানে বায়ে ফোন কৰিলে চ' বায়ে অলপ ফুৰাবলৈ নিব বাৰ লগত যাওঁ আৰু তাই লাহে লাহে ওলাব আৰু তাই একো ৰেডি হোৱা নাই এতিয়ালৈকে এইটো গান কাৰ কাৰ বহুত প্ৰিয় আপোনালোকে কমেণ্ট বক্সত জনাবচোন ন বহুত ভাল লাগে মোৰ বহুতেই প্ৰিয় ভাল লাগে ন গানটো আপোনালোকে জনাব কোনে কোনে ভাল পায় এতিয়া আমি ওলাইছোঁ আৰু আপোনালোকে অকণমান ৱেইট কৰিব তাৰপাছত আপোনালোকৰ ভিডিঅ'বিলাক এফালৰ পৰা লাহে লাহে দেখাই থাকিম এতিয়া আমি ওলাইছোঁ আৰু এইফালে বাছ আৰু দেখাই দিয়ে ছেম জোতাযোৰ ক'ত সোমাইছিল তাতে সোমাব আচ্ছা ডিজাইন এতিয়া আমি গৈ আছোঁ আৰু লাহে লাহে থাকিব পাৰিব বাৰু মামা এজন আছে ইয়াতে অলপ ৰৈছোঁ মোৰ পালোহি জানো ইমান নাজানো মানে মই বাগান আৰু ফটো ক্লিক কৰিবৰ কাৰণে অকণমান ৰৈছোঁ
এই যে মাহিছো ব্লগ বনাই এইফালে চা আপোনালোকক একেবাৰে পাছত লগ পাই আছো ঠিক আছে এইফালে আমাক देख तुझे बस है जीना तेरा होना नजराना পালোহি শিৱদৌল নেঘেৰিটি আপোনালোকে চাই থাকিব বহুত বান্দৰ আছে ইয়াত চাব হা ই আমাক আদৰিবলৈ ৰৈ আছে এফালে বান্দৰ এয়া এটা বান্দৰ আমাৰ বনাইছো নালাগে ইয়াত পাছফালৰ পৰা নেঘেৰিটিংটো এনেকুৱা মন্দিৰটো এইটো পাছফাল হয় ইয়াতে কেইখনমান ফটো আমি ক্লিক কৰিলোঁ আপোনালোকক দেখাম কিমান মৰম দেখাবলৈ দিলে এনেকুৱা হয় কাজিয়াও লাগিছে দেখিছেনে ঠিক আছে নহয় আমি দেৰগাঁও DKT কলেজ এতিয়া আমি দেৰগাঁও DKT কলেজ আহি আছোঁ তাত এটা ফেষ্টিভেল হৈ আছে এপাক সোমাই যাওঁ বুলি ভাবিলোঁ যিমানখিনি পাৰোঁ দেখাই থাকিম আপোনালোকক DKT কলেজ পালোহি কি চলি আছে ইয়াত অকণমান আমি এটেণ্ড কৰি যাওঁ আচ্ছা আজি প্ৰথম আহিছোঁ কলেজখন
আপোনালোকক দেখাম ঠিক আছে ইয়াৰ কলেজতে এক কাপ চাহ খালোঁ আৰু লগত আছিলে পকা মিঠৈ আৰু বিস্কুট তাৰ পৰা আহি আমি এখন ধাবাত সোমালোঁ যিখন নাম হ'ল বালিমাহী ধাবা তাতে আমি চবেই একেলগে আৰু ভাত খাই দিলোঁ বহুত ভোক লাগিলে আমাৰ খাই দিলোঁ আৰু ইমান ধুনীয়া কেৰাহী ধুনীয়া লাগিছে আজিকালি 10 টকা ক'লে গ'ল বাৰু 10 টকা কিমান দিয়ে আজিকালি হা কমি গৈ আছে ন 10 টকাত চাৰিটা এইকেইটা কিমান 10 টকাত চ' ফাইনেলি এতিয়া আমি ঘৰ পালোহি আৰু ঘৰ মানে মই জেঠাইহঁতৰ ঘৰতে আছোঁ আজি ইহঁতৰ ঘৰতে থাকিম বহুত গধূলিও হ'ল ঘৰ নাযাওঁ যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ মই দি থকা ভিডিঅ'বিলাক আপোনালোকে খুব সোনকালে পাই থাকিব মই ইমান জল্দি ভিডিঅ' নিদিওঁ বহুত লেট হয় এতিয়াও এইটো ভিডিঅ' বহুত দিনৰ পাছতে গৈছে ইমান ডেইলি দি নাথাকোঁ মই বহুত দিনৰ মূৰত হ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব যদি বেয়া পায় কমেণ্টত জনাব যিমানখিনি বেয়া পায় আৰু যিমানখিনি ভাল পায় ঠিক আছে আজিলৈ তেতিয়াহ'লে বাই বাই